নমস্কাৰ স্মাৰ্ট এডুকেশ্যন চেনেলটোলৈ সকলোলৈ স্বাগতম জনাইছোঁ। আজি আছাম হিষ্ট্ৰী আৰু আন কেইটামান প্ৰশ্নলৈ আহিছোঁ। ইয়াৰ প্ৰথম প্ৰশ্নটো হ'ল হু ইষ্টাব্লিছ দানৱা ডাইনেষ্টি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল মহিৰংগা দানৱ। দ্বিতীয় প্ৰশ্নটো লৈ আহিছোঁ হু ৱাজ দ্য লাষ্ট কিং অফ দানৱ ডাইনেষ্টি। মহিৰংগা দানৱ, ঘটকচূড়া, নৰকাসুৰ, ভাস্কৰ বৰ্মন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ঘটকচূড়া। ঘটকচূড়া দানৱ ৰাজবংশৰ অন্তিম ৰজা আছিল আৰু তেওঁক নৰকাসুৰে হত্যা কৰিছিল। The word Mahiranga is derived from which Sanskrit word? মহিৰংগা শব্দটো কোন সংস্কৃত শব্দৰ পৰা উদ্ভৱ হৈছে? ইয়াৰ উত্তৰটো হ'ল মাইৰাং। পিছৰ প্ৰশ্নটো লৈ আহিছোঁ ঘটকচূড়া was killed by which king? ঘটকচূড়াক কোন ৰজাই হত্যা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল নৰকাসুৰ। পিছৰ প্ৰশ্নটো লৈ আহিছোঁ ঘটকচূড়া was the ruler of আৰ্যা, কিৰাত, দ্ৰাবিড়, মংগোলীয়। ঘটকচূড়া ইয়াৰ উত্তৰটো হ'ল কিৰাত। ঘটকচূড়া কিৰাতৰ শাসক আছিল। ঘটকচূড়াৰ পিছত তেওঁলোক আহিছিল যাক কিৰাতসকলৰ শাসক বুলি কোৱা হয়। ঘটকচূড়াৰ নৰকাসুৰ উৎখাত কৰিছিল, যি পুৰাণ আৰু তন্ত্ৰত বৰ্ণনা কৰা বিভিন্ন কাহিনীৰ নায়ক। নৰকাসুৰে এটা নতুন ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল যাক ভূমা বা বৰহা ৰাজবংশ বুলি জনা যায়।